কাজিৰঙাত গাড়ীৰ দুৰন্ত গতিবেগত নিয়ন্ত্ৰণ কাজিৰঙাত নিষিদ্ধ হল তীব্ৰ বেগত যান বাহন চলাচল পথৰ দাঁতিত স্থাপন কৰা হৈছে গতি নিয়ন্ত্ৰণ যন্ত্ৰ যান বাহন আইন অমান্য কৰিলে ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমনা কাজিৰঙাৰ সম্ভাৱ্য বান পৰিস্থিতিক লৈ তৎপৰ হৈছে কাজিৰঙাৰ বন বিভাগ কাজিৰঙাত ৰাজপথৰ দাঁতিত পোন প্ৰথমবাৰৰ বাবে সংস্থাপন কৰা হল যান বাহনৰ গতিবেগ নিৰীক্ষণ যন্ত্ৰ প্ৰতি বছৰে বানপানীৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি নিৰাপদ আশ্ৰয়ৰ বাবে কাৰ্বি পাহাৰলৈ ঢাপলি মেলা আৰু তীব্ৰবেগী যান বাহনৰ খুন্দাত মৃত্যুবৰণ কৰিবলগীয়া হোৱা বন্য জীৱকুলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত স্থাপন কৰিলে যান বাহন গতিবেগ নিৰীক্ষণ যন্ত্ৰ উল্লেখ্য যে প্ৰতি বছৰে বানপানীৰ সময়ছোৱাত ওখ স্থান বিচাৰি উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই অহা বন্য জীৱসমূহে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গতি কৰে দক্ষিণে থকা কাৰ্বি পাহাৰলৈ আৰু তেনে সময়তে প্ৰতি বছৰে তীব্ৰবেগী বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় বহু বন্যজীৱৰ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশ অনুসৰি প্ৰতিখন যান বাহনৰ গতিবেগ প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ ধাৰ্য কৰা হৈছিল যদিও শনিবাৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ঘাইপথৰ দাঁতিত পৰীক্ষামূলকভাৱে বাহনৰ গতিবেগ নিৰীক্ষণৰ যন্ত্ৰ সংস্থাপন কৰিলে আনহাতে ঘাইপথ অতিক্ৰম কৰা প্ৰতিজন লোকে যান বাহন আইন অমান্য কৰিলে আইনগত ব্যৱস্থাৰ লগতে ৫,০০০ টকাৰ জৰিমনা বিহাৰ কথা উল্লেখ কৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বৰ্তমান আমাৰ কাজিৰঙা থকা ৯টা এনিমেল কৰিডৰ এৰিয়াত ৫টা ঠাইত মানে আমাৰ এইটো অট'মেটেড এনিমেল সেন্সৰ কাম চলি আছে এটা অলৰেডি মানে আগৰ পৰা চলি আছে আমাৰ এটা হাতীডাণ্ডি কৰিডৰ এইটো মালনী ঠাইত এইটো চলি আছে তো তাৰ পৰা মানে এইটো যিকোনো গাড়ী মানে এইটো ৪০ কিলোমিটাৰ ওপৰত যায় এইটো আমি মানে এইটো গাড়ী নম্বৰ প্লেট ৰেকৰ্ডিং কৰিব পাৰে আৰু কেতিয়া জানুৱাৰবিলাক মানে ৰাস্তা পাৰ হ'ব বিচাৰে তেতিয়া আমি এইটো ট্ৰাফিকক মানে আমি টেম্পৰেলি ছাছপেণ্ড কৰিব পাৰিম তেনেধৰণে এইটো চিষ্টেম মানে আমি মালনীত অলৰেডি ট্ৰায়েল হিচাপে আমি কৰি চাইছিলোঁ ভালেমান ৰেছপন্স হোৱাৰ পিছত বৰ্তমান মানে এইটো আৰু ৪টা কৰিডৰত ৬টা লোকেশ্যন এইটো চলি আছে আৰু ইয়াত মানে এইটো আগৰ মডেলকে আৰু বি এটা আপডেট কৰা হৈছে তো আগত আমি ছফ্টৱেৰ দিয়ে গাড়ী স্পীড চাব পাৰিম বৰ্তমান মানে এইটো গাড়ী চালক নিজে মানে তো গাড়ী কি স্পীডত চলি আছে তেনেকৈ নিজে এইটো চাব পাৰে তেনেধৰণে ফেচিলিটিবিলাক আমি কৰা এতিয়া আমি কৰি আছোঁ অভাৰ স্পীড হ'লে কি ব্যৱস্থা কৰা অভাৰ স্পীড হ'লে মানে এইটো যিকোনো কৰিডৰত মানে এইটো more than 40 কিলোমিটাৰ স্পীড হয় তেতিয়া 5,000 ৰুপিজ এইটো পেনাল্টি ইম্প'জ কৰা হ'ব তাৰ ওপৰত মানে এইটো MV এক্টৰ প্ৰভিশ্যনবিধ ইয়াতে মানে এইটো এপ্লিকেবল কৰা হ'ব এইটো বানৰ সময়তে থাকিব না এতিয়াতো আমি গ্ৰেজুৱেলি মেইনলি মানে এইটো মনচুন টাইমত আমি এইটো কৰি আছোঁ এতিয়া চিটুৱেশ্যন গ্ৰেজুৱেলি ইম্প্ৰুভ কৰাৰ পিছত তাৰপিছত এইটো থ্ৰু আউট দ্য ইয়েৰ মানে এইটো আমি মানে এইটো ইমপ্লিমেণ্ট এইটো কৰিম বোকাখাটৰ পৰা উত্তম কুমাৰ শৰ্মাৰ ৰিপৰ্ট অসমীয়া সংবাদ